হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক সকলোলৈকে কেজি ভিলেজ লাইফষ্টাইল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মোৰ লগত দুটা ভাইটিৰ লগত। তো মোৰ লগৰ এজনৰ লগত পুখুৰী সিঁচিবলৈ। ব'লকচোন আমি পুখুৰীটো আমি কেনেকৈ সিঁচোঁ, মাছ কিমান ওলায় কি নাই দেখুৱাম আপোনালোককো। ব'লক আমি আহি আছোঁ, মোৰ লগৰটো ঘৰ পোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া অৱশেষত আমি আহি মোৰ লগৰজনৰ ঘৰ পালোঁহি। এই ভাইটি দুটা সৈতে এয়া পুখুৰী সিঁচিবলৈ আৰম্ভ কৰিছোঁ। এই মেচিন আনি ফিটিং কৰিছে, এয়া ষ্টাৰ্ট দিয়া নাই বাৰু। তো ষ্টাৰ্ট দিব আৰু। পুখুৰীটো বৰ বিশেষ ডাঙৰ নহয় বাৰু, দটো প্ৰায় 8 ফুটমান দ হ'ব। মাছ কিমান ওলাই নাজানো, পিছত দেখুৱাম বাৰু আপোনালোকক। এয়া চাওক, এয়া মোৰ লগৰজনে সেয়া পানী মেচিনত ভৰাবলৈ লৈছে। মেচিন ষ্টাৰ্ট দিব আৰু এতিয়া দেই বন্ধুসকল, চাই থাকিব আপোনালোকে। এয়া দেখিছে বন্ধুসকল, মেচিন চলি আছে, পানী পূৰা গৈ আছে। পানী পুখুৰীত শুকালে, আধা শুকাইছে আৰু আধামান আছে। এয়া আপোনালোকক দেখুৱাইছোঁ, মাছে সাৰিছে সেয়া। এয়া দেখিছে আপোনালোকে মাছৰ পোনা, নিশ্চয় ডাঙৰ মাছ কিবা আছে। এনে শ'ল ধৰিছে প্ৰথম, চাব দেই বন্ধুসকল, শ'ল ধৰিলে। দেখুওৱা দেখিছে বন্ধুসকল, এয়া এইটো শ'ল মাছ ধৰিব আমাৰ এই ধুবুৱাই নোৱাৰিলে। কম্পিটিশ্যন চলি আছে মাছ আৰু মানুহৰ মাজত, কোন জিকে নাজানো। চাওকচোন ৰাইজসকল, সেয়া মাছ বিচাৰি ফুৰিছে, দেখিছে নহয় আপোনালোকে। ধৰিলে এই লগৰজন জিকিলে, মজা। চাওক বন্ধুসকল, পুনৰ আকৌ শ'ল এটা ধৰিলে, সেইজনেই জিকি আছে আৰু লগৰজনে। আমাৰ এই ভাইটিটোৱে ধৰিবই পৰা নাই, এটা পাৰত উঠি আছে এইটো। আৰু এইয়া দেখিছে নাই, লগৰজনে এতিয়া শ'ল মাছ ধৰি পেলাই দাঙি আছে, একদম বঢ়িয়া, সুন্দৰ। ৰাখি দিয়ক। বন্ধুসকল, এয়া অৱশেষত আমাৰ পুখুৰী সিঁচা হ'ল। পুখুৰী সিঁচি মাছ আনি এয়া চাফ চিকুণ কৰি পেলাই আজৰি হৈছোঁগৈ। চাওকচোন কি মাছ পালোঁ আপোনালোকে। এয়া দেখিছে আমাৰ এয়া শ'ল, মাগুৰ, এয়া দেখিছে গৰৈ, এইপিনে আছে কাৰৈ, পুঠি, এইপিনে মানে এইটো কান্ধুলি, এইপিনে আছে শিঙি, এয়া পুঠি মাছ আৰু শিঙৰা মাছ। দেখিছে বন্ধুসকল, আপোনালোকক দেখুৱালোঁ, কিন্তু বেয়া চেয়া নাপাব আৰু। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাব, যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।